নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতিকা ক্ৰিয়েচনলৈ। ইয়াত আপোনালোকে দেখিছে আজি কেইজোৰমান মই কাপোৰ উলিয়াই লৈছো। আজি আপোনালোকক মই দেখুৱাম কাপোৰত যিবিলাক ফুল তুলিছো তাৰ চানেকি দেখুৱাবলৈ ওলাইছো। ইয়াৰ আগতেও মই এটি কাপোৰৰ ভিডিও দিছিলো। তাত বহুতে সুধিছিলে কেনেকৈ মই ফুল তুলো, ফুল তোলা শালত ফুল তোলাৰ ভিডিও দিবলৈ কৈছিলে। এটো বাৰু মই পিছত ভিডিও বনাম শালত। এতিয়া আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছো মইনো কেনেকৈ কাপোৰত ফুল তুলো, ক'ৰ পৰা তুলো। মই ইয়াত 8 জোৰ কাপোৰ উলিয়াই লৈছো। এতিয়া আপোনালোকক দেখুৱাম। আপোনালোকে চাওক, যদি ভাল লাগে আপোনালোকে ইয়াৰ পৰা চানেকি লৈ আপোনালোকে নিজে আপোনালোকৰ শালত কাপোৰত ফুল তুলিব পাৰিব। প্ৰথমতে এইটো চাওক, এইটো বুটা এনেকৈ চালে আপোনালোকে ধৰিব নোৱাৰিব। ইয়াত অকণমান মই বাছিছো। ইয়াত কাপোৰত চালে ধৰিব পাৰিব। এইটো বুটাই কাপোৰত এনেকুৱা হয়। এইটো এটা বুটাই হয়। এইটো ইয়াত সম্পূৰ্ণ বুটাটো নাই, মানে এফাল মই আঁকি লৈছো। এইটো বুটা মই ইয়াত কাপোৰত তুলিছো। এইটো এটা বুটা, ইয়াতো মই ইয়াত এফাল বাছি থোৱা আছে। এইটো কাপোৰত কৰোতে দেখিবলৈ এনেকুৱা হৈছে। এইটো এটা বুটাই হয়। ইয়াত আধা ইয়াত কৰি লোৱা গৈছে, আধা গ্ৰাফ কৰি লৈছো মই। আৰু এইটো কাপোৰত এনেকুৱা দেখিবলৈ এনেকুৱা হৈছে। ইয়াত আপোনালোকে বেলেগ কালাৰ দিও কৰিব পাৰে। এইটো এটা বুটাই হয়। এইটো কাপোৰত কৰোতে দেখিবলৈ এনেকুৱা হৈছে। এইটো মই কালাৰ লগাই দিছো। এইটো বুটা হয়। এইটো কাপোৰত কৰোতে এনেকুৱা হৈছে। ইয়াতো মই কালাৰ বেলেগ লগাই দিছো, দেখিবলৈ ভাল হয়। এইটো বুটা ইয়াত আধা গ্ৰাফ কৰি লোৱা গৈছে। আৰু এইটো কাপোৰত কৰোতে দেখিবলৈ এনেকুৱা হৈছে। ইয়াতো মই কালাৰ লগাই দিছো। আৰু এইটো বুটা আধা ইয়াত গ্ৰাফ কৰি লৈছো। আৰু এইটো কাপোৰত বনাওতে দেখিবলৈ এনেকুৱা হৈছে। এয়াই আছিল গোটেইখিনি কাপোৰৰ মই আপোনালোকক দেখুৱাই দিলো। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহলে ইয়াৰ পৰা আপোনালোকে চানেকিটো লৈ কাপোৰত ফুল বাচিব পাৰিব। আজিলৈ ভিডিওটি ইমানেই। যদি ভিডিওটি ভাল লাগিলে তেতিয়াহলে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিওৰ নটিফিকেশ্যন আপোনালোকে পায়।